হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। তো ব্লগ ভিডিঅ'তে সকলোকে চাই থাকক। আৰু মোৰ ফালৰ পৰা সকলোকে দীপাৱলীৰ আদৰৰ শুভেচ্ছা থাকিল। আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজি দীপাৱলী স্পেচিয়েল কি কৰোঁ গোটেইবিলাক দেখাই আছে আপোনালোকক। ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোকে চাই থাকিব। ব'লক। এয়া চাওক, ৰাতিপুৱাৰ পৰা বৰষুণে এৰা নাই। এইজনী হৈছে মোৰ মা। তো এতিয়া ৰাতিৰ কাৰণে চাকি ধূপ জ্বলাম আৰু কেণ্ডেল জ্বলাম আৰু ৰংগলীও বনাম। দেখাই আছে আপোনালোকক, ভিডিঅ'টো সকলোকে চাই থাকক। এতিয়া দিৱালী স্পেচিয়েল খানা বনাই আছে। আজি চিকেন আছে আৰু পাৰৰ মাংস, দুয়োবিধ একেলগে আছে। তো এতিয়া আমি যোগাৰ কৰি আছোঁ। তো ভিডিঅ'টো ইমানতে শেষ কৰোঁ আৰু থেংক ইউ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। তো আশা কৰোঁ আপোনালোকৰ দীপাৱলী ভালে গ'ল। থেংক ইউ।